हेलो फ्रेंड्स এটা নতুন ভিডিও লৈ মোৰ চেনেল নিজানলাটি লগলৈ সকলোকে স্বাগতম জনাইছো মোৰ চেনেলটো নতুন হয় সেই কাৰণে এটা লাইক আৰু সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা আপোনালোকৰ হাতত যদি ATM কাৰ্ডখন নাথাকে তেতিয়া আপোনালোকে লাইন পাতি পইচা উলাবলৈ বহুত কষ্ট হয় এই ভিডিওটোত মই কম যে কিদৰে আপোনালোকে ATM কাৰ্ড নোহোৱাকৈ ATM পৰা পইচা উলিয়াব পাৰে তাৰ কাৰণে প্লে ষ্ট'ৰ এপটো ওপেন কৰিব লাগিব আৰু তাত আপোনালোকে টাইপ কৰিব লাগিব YONO SBI YONO SBI হৈছে SBI এপ এই এপটো ইনষ্টল কৰিব লাগিব আপোনালোকে বেছি MB নহয় 25.11 MB ৰ এটা এপ যিটো SBI ৰ দ্বাৰা স্বীকৃত আপোনালোকে এই এপটো ইনষ্টল কৰি লোৱাৰ পিছত ওপেন কৰি তাত ইন্টাৰনেট বেংকিংৰ আইডি আৰু পাসওয়াৰ্ড মাৰি লগইন কৰি ল'ব লাগিব যদি আপোনালোকৰ ইন্টাৰনেট বেংকিংৰ আইডি পাসওয়াৰ্ড নাই তেতিয়া হলে আপোনালোকে ওচৰৰ ব্ৰাঞ্চত গৈ আইডি আৰু পাসওয়াৰ্ডটো লৈ ল'ব আৰু তাৰ পিছত লগইন কৰি আপোনালোকে তাত এমপিন এটা দি ল'ব লাগিব আৰু ওপেন কৰোতে সেই এমপিনটো দৰকাৰী হ'ব তাৰ পিছত 3 নম্বৰ অপচনটো YONO কেছ চুজ কৰি ATM চুজ কৰিব লাগিব তাৰ পিছত ATM চুজ কৰি আপোনালোকৰ ডিটেইলছ ওলাব একাউণ্টত কিমান টকা আছে একাউণ্ট নাম্বাৰ ইত্যাদি ধৰণৰ তাৰ পিছত আপোনালোকে কিমানটো পইচা উলিয়াব হেতু তাত এন্টাৰ কৰিব লাগিব এমাউণ্টটো তাৰপা কন্টিনিউ কৰিলে তাত আপোনালোকে YONO কেছ পিন এটা সেট কৰিবলৈ দিব আৰু YONO কেছ পিনটো সদায় মনত ৰাখিব এইটো পইচা ওলোৱাৰ সময়ত ট্ৰানজেকচন কৰোতে অতিকৈ দৰকাৰী তাৰ পিছত আপোনালোকৰ ৰিভিউ আহিব ৰিভিউ আপোনালোকে ATM কোনটো ডেলিভাৰী চেনেল উলিয়াব আপোনালোকে ATM চুজ কৰা ATM টো তাৰ পিছত এমাউণ্টটো তাৰপা YONO কেছ পিনটো দেখাব তাৰ পিছত আপোনালোকলৈ আহিব থ্যাংক ইউ ফৰ ইউজিং YONO কেছ সাৰ্ভিস তাত আপোনালোকে দেখিব তাত ট্ৰানজেকচন যোনটো আপোনালোকৰ কোড আহিব হেতু 4 ঘণ্টালৈকে ভ্যালিড হৈ থাকিব আৰু তাৰ পিছত আপোনালোকে ওচৰৰ ATM ত গৈ তাত ATM ৰ স্ক্ৰিনত থকা YONO কেছ অপচনটোত ক্লিক কৰি তাত আপোনালোকৰ SMS ৰ দ্বাৰা আহা যেটো SMS কোড আছে সেই OTP টো তাত এন্টাৰ কৰিব লাগিব আৰু এমাউণ্টটো কিমান উলিয়াবলৈ বিচাৰিব হেতু এন্টাৰ কৰিব লাগিব আৰু তাৰ পিছত আপোনালোকৰ YONO 6টা সংখ্যাৰ যোনটো আমি মানে পিন ক্ৰিয়েট কৰিছিলো হেতু এন্টাৰ কৰিব লাগিব আৰু কন্টিনিউ কৰিলে আপোনালোকে পইচাটো লাভ কৰিব সো ফ্ৰেন্ডছ ইমানেই আছিল ভিডিওটো আশা কৰো চাই ভাল পালা